নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেল চন্দন জয় কাশ্যপলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে এতিয়া মই গৈ আছোঁ দক্ষিণেশ্বৰ কালী মন্দিৰলৈ। এই দক্ষিণেশ্বৰ কালী মন্দিৰত যাবৰ কাৰণে মই ৰাতিপুৱা নিউ গড়িয়া নামৰ এটা যি মেট্ৰ' ষ্টেচন আছে, মেট্ৰ' ষ্টেচন আহি ৰাতিপুৱা 7টা বজাতে উপস্থিত হ'লোঁ। পিছে ভবা কথা নহয় শুদ্ধি, কাৰণ দেওবাৰে আপোনাৰ এই মেট্ৰ'ৰ 9টা বজাৰ পৰাহে চালু হয়। সেইকাৰণে মই এতিয়া 8টা বাজিল, ৰাতিপুৱা 8টা বজাত ইয়াতে এতিয়া ৰখি আছোঁ বুন্দাবৰ দি। আৰু এতিয়া মই যাম, ভগৱানে যদি মানে লৈ যায় আৰু তেতিয়াহ'লে যাম দক্ষিণেশ্বৰ কালী মন্দিৰলৈ। এই শক্তিপীঠত অসমৰ পৰা ৱেষ্ট বেংগললৈ আহি কেনেদৰে আপোনালোকে দৰ্শন কৰিব পাৰিব, ইয়াতে আহিলে আপোনালোকৰ কিমান টকা যাব, কেনেকৈ থাকিব, কি কৰিব, অল এভৰিথিং এই ভিডিঅ'টোৰ ভিতৰত আপোনালোকে পাব। বন্ধুসকল, এনেকৈ মোৰ যাত্ৰা আৰম্ভ হ'ল। মই য'ত ৰুমত আছিলোঁ মুকুন্দপুৰ, সেই মুকুন্দপুৰৰ পৰা কিছু মানে দূৰ আছে, সেইকাৰণে অলপ অ'টোত আহিলোঁ। অ'টোৰ পৰা এতিয়া আমি আহি মেট্ৰ' ষ্টেচন পালোঁ। অ'টোত আহোঁতে এই মোৰ থকা ঠাইৰ পৰা মেট্ৰ' ষ্টেচনলৈকে ল'লে 10 টকা। ইয়াতে আচলতে ফুৰিবৰ কাৰণে বহুত সুবিধা। বাছত আপোনালোকে যদি আহে মানে বাছত বহুত কম টকাতে বেছি ঠাই আপোনালোকে যাব পাৰি। আপোনালোকে যদি দক্ষিণেশ্বৰ কালী মন্দিৰ আহিম বুলি মনতে ভাবি ৰাখিছে, তেনেহ'লে হাওৰা ছাইডৰ পৰা যদি আহে আপোনালোকে, তেনেহ'লে আপোনালোকে নিউ গড়িয়া মেট্ৰ' ষ্টেচনলৈকে আহক। মেট্ৰ' ষ্টেচনত এনেকৈ লাইন পাতিলোঁ। লাইন পাতি পেলাই ইয়াৰ পৰা মানে টিকেট এটা দিব, এই টিকেটটো ল'লোঁ। আৰু ইয়াতে টিকেটৰ মূল্য হৈছে দক্ষিণেশ্বৰলৈকে 25 টকা অনলি। এইটোৱে হৈছে এইটো টিকেট। এই টিকেটটো এতিয়া এনেকৈ লৈ যায়, ইয়াতে মানে কি কৰিব লাগিব, স্কেন কৰি দিব লাগিব। স্কেন কৰি দিলোঁ, তাতে দিয়াৰ পিছত এনেকৈ দৰ্জাখন খোলা গ'ল। ইণ্টাৰ কৰিলোঁ, মানে সোমালোঁ আৰু ভিতৰত। তাৰপৰা বহা চিট এটা পালোঁ। বহুত মানুহ, আজি দেওবাৰ, বহুত মানুহ যাই আছে দক্ষিণেশ্বৰ ভ্ৰমণ কৰিব। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মেট্ৰ' ট্ৰেইনত উঠাৰ, ভাল লাগছি। মানে কি বুলি ক'ম, অকলে বহিনাই বহি আছোঁ, কাকো মাত বোল কৰা নাই, কাকনো মাতিম আৰু। লোক এটা হ'লে ভাল ট্ৰেইনৰ ভিতৰত, ইমান জোৰত যায় গম নাপায় ভিতৰত থাকিলে। এইটোৱে হৈছে সেই দক্ষিণেশ্বৰ মন্দিৰৰ মানে যিটো ষ্টেচন, এই মেট্ৰ' ষ্টেচন। এইটো আমাৰ হাতত থকা টিকেটটো ইয়াতে মানে জমা দিব লাগিব, তেতিয়াহে দৰ্জা খোলা যাব। এনেকৈ দৰ্জা খোলা গ'ল, জমা দিয়াৰ পিছত তাৰপৰা এনেকৈ বাহিৰ পালোঁহি। এই দক্ষিণেশ্বৰ মেট্ৰ' ষ্টেচনৰ বাহিৰত আছোঁ। এই ষ্টেচনৰ পৰা এতিয়া অলপমান যাব লাগিব। ইয়াতে আপুনি যাবৰ কাৰণে এইফালে যি স্কাইৱে দেখা পাইছে আপোনালোকে, এই স্কাইৱেত উঠি গ'লে আপোনালোকে ডাইৰেক্ট একদম দক্ষিণেশ্বৰ মন্দিৰত উঠিব যায়। 200 মিটাৰৰ পিছতে আপুনি মন্দিৰ পাব যায়। এনেকৈ গৈ আছোঁ আপোনাৰ দক্ষিণেশ্বৰ মন্দিৰলৈ। আচলতে বহুত মানুহ, আজি দেওবাৰ কাৰণে 9টা বজাত আহিছিলোঁ, 10টা বজাত দক্ষিণেশ্বৰ ষ্টেচন পালোঁ। দক্ষিণেশ্বৰ ষ্টেচনৰ পৰা এতিয়া অলপ খোজকাঢ়ি গৈ আছোঁ। আৰু আপোনালোকক জনাওঁ যে ইয়াতে আপোনালোকে মানে যাবৰ কাৰণে কিবা অ'টো চ'টো এইবিলাকো পায় আৰু। অ'টোত নাযায়, মানে মই মানুহজনক সুধিলোঁ, ক'লে কি অ'টোত যোৱাতকৈ তুমি খোজকাঢ়ি যোৱা ভাল লাগিব। এতিয়া খোজকাঢ়ি যাই আছোঁ। মানুহ আপোনালোকে দেখা পাইছে, বহুত মানুহ, ভাল লাগিব বুলি ভাবি আছোঁ আৰু। এনেকৈ অলপ খোজকাঢ়ি যাই থাকোঁ, আহক আপোনালোকৰ চাই গৈ থাকক। আৰু ভিডিঅ'টোৰ শেষত আপোনালোকক জনাম কেনেকৈ কি হয়, ক'ত কিমান পইচা, ক'ত কেনেকৈ কি কৰিব লাগে, ময়ো আগতে জানি লওঁ, তাৰপিছত আপোনালোকক মই জনাই আছোঁ। এই যাত্ৰাৰ সৈতে আপোনালোক সংযুক্ত হওক। ফাইনেলি পালোঁ আহি দক্ষিণেশ্বৰ মন্দিৰৰ যি আপোনাৰ প্ৰথম যি এণ্ট্ৰি গেট, এই এণ্ট্ৰি গেট পালোঁ। এইটো হৈছে দক্ষিণেশ্বৰ মন্দিৰৰ প্ৰথম এণ্ট্ৰি গেট। মন্দিৰটোৰ অলপ হিষ্ট্ৰীৰ বিষয়ে কওঁ। এই মন্দিৰটো আমাৰ যি কামাখ্যা মাতাৰ মন্দিৰ আছে, সেই কামাখ্যা মাতাৰ মন্দিৰৰ দৰে এখন শক্তিপীঠ হয়। আৰু এইখন দ্বিতীয় শ্ৰেষ্ঠ শক্তিপীঠ। কামাখ্যা মাতাৰ পিছতে ইয়াত এইখন শক্তিপীঠক দ্বিতীয় শ্ৰেষ্ঠ শক্তিপীঠ বুলি জনা যায়। এই মন্দিৰটো 1855 চনত ৰাণী ৰাজমণিয়ে বনাইছিল। আৰু ৰাণী ৰাজমণিয়ে যেতিয়া বনোৱাৰ পিছত উদ্বোধন কৰিছিল, উদ্বোধন কৰাৰ দিনা তেওঁ 1 লাখ বাৰ্মিন মানুহ মাতি আনি এই মন্দিৰটো শুভ উদ্বোধন কৰিছিল। আৰু শুভ উদ্বোধন কৰাৰ দিনা যিটো অনুষ্ঠান আছিল, সেই অনুষ্ঠানটোৰ নাম আছিলে চানানা যাত্ৰা। 100 ফুট উচ্চতাৰ এইটো এটা মন্দিৰ। আৰু এই মন্দিৰটো গংগা নদীৰ ঠিক পাৰতে মানে অৱস্থিত। এই মন্দিৰত যদি আপোনালোকে আহে, তেনেহ'লে নিশ্চয় গংগা স্নান কৰিব পাৰিব। এই যিখিনি মন্দিৰ দেখা পাইছে, তাৰ পিছফালে ঠিক কাষতেই গংগা নদী আছে। এই মন্দিৰটোৰ ভিতৰতে আপোনাৰ 12টা শিৱ মন্দিৰ আছে। বাহিৰৰ পৰা দেখাইছোঁ, এই কেইটা হৈছে সেই 12টা শিৱ মন্দিৰ। এই শিৱ মন্দিৰকেইটা এই 1855 চনতে একেলগে এই মন্দিৰৰ লগতে বনোৱা হৈছিল।
এই 12টা শিৱ মন্দিৰ দেখাত একে নিচিনা দেখি আৰু এইটোৱে ৰহস্য যে তাৰ ভিতৰত থকা গোটেইকেইটা শিৱলিংগই একে নিচিনাই হয়। এই গামোচাখন মেইন গামোচাখন আমাৰ অসমৰ এটা মানে সম্পদ। ইয়াতে বহুত কেইজন মানুহ লগ পাইছোঁ আৰু কৈছে আছাম চে কিয়া, মই কৈছোঁ হয় হয় অসমৰ পৰাই আহিছোঁ। আচলতে ফাইনেলি মাতাৰ দৰ্শন হৈ গ'ল। মাতা আপোনালোকে মই দেখাব নোৱাৰিলোঁ কাৰণ তাতে মোবাইল এলাউ নাই, মোবাইল বেগ এইবোৰ এলাউ নাই। ইয়াতে বাহিৰত জমা কৰি থৈ গৈছোঁ। ইয়াতে যাই কিনে তাতে বঢ়িয়াকৈ দৰ্শন কৰিলোঁ। আপোনাৰ প্ৰায় 1.5 ঘণ্টামানৰ মূৰত দৰ্শন হৈ গৈছে। আপোনালোকে এই পিছফালে যিটো দেখা পাইছে এইটোৱে হৈছে পিছফালে দেখা পাব। এই পিছফালে থকা এই মন্দিৰটোৱে হৈছে দক্ষিণেশ্বৰ কালী মন্দিৰ। এই কালী মন্দিৰৰ আপোনালোকে গ'লে কেনেকৈ কি কৰিব লাগিব মই জনাই আছোঁ আপোনালোকক। ইয়াতে আপোনালোকে এইফালে যদি যায় আপোনালোকৰ কি আছে দোকানবোৰ আছে, দোকানৰ পৰা আপোনালোকে যদি প্ৰসাদ ধূপ মানে যি ল'ব খোজে সেইবোৰ ল'ব পাৰিব। ইয়াতে ধূপৰ ব্যৱস্থা নাই। প্ৰসাদত আপোনালোকৰ মিঠাই দিব, মিঠাই থাকিব। তাৰপিছত হাতত মানে যে এইটো আমাৰ যিটো বান্ধে সেইটো দিব, আলা মানে দিব, সিন্দুৰ দিব, ফুল দিব, এটা থালিত আপোনালোকক দি দিব। সেইটো লৈ যাই কিনি আপোনালোকে সেইটো আপোনাৰ 51 টকা আছে, 101 টকা আছে, 200 টকা, 300 টকা যিটো লয় সেইটো আপোনালোকে নিজে ল'ব পাৰিব। সেই বস্তুখিনি লৈ কিনি আপুনি মন্দিৰত মোবাইল বেগ এইবোৰ মন্দিৰৰ আগত আপোনালোকে জমা কৰিব লাগিব। মন্দিৰত জমা কৰাৰ পিছত আপোনালোকে লাইন ল'ব লাগিব, লাইন পাতিব লাগিব। লাইন পতাৰ পিছত আপোনাৰ তাতে বহুত চেকিং হ'ব, 2বাৰ চেকিং হ'ব। 2বাৰ চেকিং হোৱাৰ পিছত আপোনালোকে চেকিং শেষ হোৱাৰ পিছত লাইন পাতি গৈ আপোনালোকে মাৰ দৰ্শন কৰিব পাৰিব। আৰু আচলতে ইয়াতে কোনো পইচাৰ পাতি বোলে অখিনি পইচা দিব লাগিব কি সেনেকুৱা নাই। আপোনালোকে আহক। যদি কলিকতাত এবাৰ আপোনালোকে আহিছে তেনেহ'লে আপুনি যদি মানে ভক্ত হয়, মাৰ ভক্ত হয়, তেনেহ'লে নিশ্চয় এবাৰ দৰ্শন কৰক। মনটো বহুত ভাল লাগি যাব। আচলতে কিবা মানে নিবিজাকৈ এটা ভাল লাগি গৈছে। আপোনালোকক দেখাব নোৱাৰিলেও ভিতৰত মোবাইল এলাউ নাই কাৰণে সেইকাৰণে মোৰো বেয়া লাগিছে। বাকী বাদ আপোনালোকক আচলতে ভক্ত এগৰাকী দেখা পালোঁ, বহুত মানে ভাল লাগিল বুলি ক'ম নে কি ক'ম একো বুজি পোৱা নাই। এই গৰমত আমি খোজকাঢ়ি খালী ভৰিৰে যাব পৰা নাই, তেওঁ খালী ভৰিৰে ইয়াতে মানে দণ্ডৱতে প্ৰণাম কৰি মাৰ ওচৰৰ কাৰণে প্ৰণাম জনাব যাই আছে। মন্দিৰ দৰ্শন কৰাৰ পিছত আপুনি যদি ভাবে কিবা বস্তু কিনি নিবৰ কাৰণে এইবোৰ দোকানৰ পৰা আপুনি লৈ যাব পাৰে। দামো বহুত বেছিও নহয়, ইমান কমো নহয়। তেওঁ আমাৰ অসমতকৈ ইয়াতে অলপ কম দামবিলাক। শংখ লৈ ল'লোঁ, চৰি শংখ নহয়, এই শংখটো ল'লে আপোনাৰ 350, এটা চিন হিচাপে লৈ ল'ব। আৰু সকলোকে ধন্যবাদ জনালোঁ। দক্ষিণেশ্বৰ টেম্পলৰ যিটো ভিডিঅ' আছিলে এয়া সমাপ্ত কৰিছোঁ। আৰু নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক মই বেলুৰ মঠত লগ পাম। মানে বেলুৰ মঠ হৈছে স্বামী বিবেকানন্দ যি ৰামকৃষ্ণ মিছন স্থাপন কৰিছিলে, এই ৰামকৃষ্ণ মিছনৰ যি মুখ্য কাৰ্যালয়। আৰু তাতে স্বামীজীৰ আশ্ৰম আছিলে আৰু স্বামীজী তাতে দেহাৱসান হৈছিল। আৰু তাতে যি তেওঁৰ সকলো আছে মানে তেওঁৰ বিভিন্ন ধৰণৰ বস্তু আছে স্বামী বিবেকানন্দজীৰ লগত জড়িত। সেই বস্তুবোৰ আপোনালোকক দেখাম। আৰু এই ভিডিঅ'টো ইমানকে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পোৱা তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ। এনেহ'লে মৰম আশীৰ্বাদ সদায় দিব বুলি আশা থাকিলে। জয় মাতা দি, জয় আই।